Guys, welcome back to my YouTube channel. আজি আৰু এটা নতুন ভিডিঅ সকলোকে স্বাগতম জনাইছো আৰু মই হলো ৰাজ আৰু পাঁচ আছে মোৰ YouTube channel ৰাজ অধিকাৰী আৰু এতিয়া যাই আছো আমি মানে আম্বাৰীত আৰু মোলত যাই আছে মাধৱ ভাই আৰু এয়া ভাৰ্গৱ ভাই যাই আছে সো আৰু কেইজনমান আহি আছে আমাৰ পিছফালে সো এতিয়া যাম আৰু আপোনাক দেখাবলৈ ট্ৰাই কৰিম তাতে যাই মানে মেলাত কি হৈ আছে সো ভিডিঅটো একদম আগলৈকে চাই থাকিব Always do it on my own, so I gotta get through it. And the only thing I know is to love what I'm doing. Never give up, never slow, till I finally prove it. Never listen to the no's, I just wanna keep moving. Keep my head up when I act, head up that's a fact. Never looking back, I'ma keep myself on track. Keep my head up, staying strong, always moving on. Feel I don't belong, tell my thoughts to move along. Push myself to be the best, die with no regrets. Live with every breath, see my message start to spread. And I had so many dreams, then you hit your teens. Life ain't really what it seems. Hey guys, finally আমি ইয়াতে আহি পালো এই আপোনাৰ আছে বকুল ভাই ভাৰ্গৱ ভাই আৰু বিষ্ণু ভাই এয়া বিষ্ণু ভাই আছে আৰু মাধৱ ভাই আৰু তাহন মানে বাইকটো ইয়াতে চুব গৈছে আৰু এতিয়া আমি ভিতৰত যাম আৰু আপোনাক দেখাবলৈ চেষ্টা কৰিম ভিতৰত মানে মেলা কেনে ধৰণৰ হৈ আছে সো ভিডিঅ'টো একদম আগলৈকে চাই থাকিব এই গাইজ চাওক মেলাত বেছি মানুহ অহা নাই মানে অলপ চলপ মানুহ আহিছে মানে জাষ্ট আহি আছে এতিয়া টাইম বেছি হোৱা নাই টাইম মানে এতিয়া 12টাহে বাজে আৰু এই মেলাত মানে দেৰিকেহে মানুহ আহে মানে 2টা মানত বহুত মানুহ ভিৰ হৈ যাব 2টা মানত আৰু এতিয়া আমি ওপৰত যাম ওপৰত মন্দিৰ আছে চ' তাতে পূজা দিম আৰু তলত মেলাখন হৈ আছে চ' ওপৰত যাওঁ আৰু পূজা দিওঁ আৰু আপোনালোকক দেখাওঁ ভিডিঅ'টোৰ জৰিয়তে ঠিক আছে এতিয়া আমি যাই আছোঁ ওপৰত চ' ওপৰত এটা মানে মন্দিৰ আছে চ' আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম ওপৰত যাই কিনে চ' ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব এইটো ওপৰত যাইছোঁ ওপৰতে কি অৱস্থা হয় নাজানো আৰু চ' হৰণ লাগিলে মোৰ অলপমান উঠিলোঁ উঠি কিনে একদম হৰণ লাগি গ'ল আৰু ইয়াতে এটা মন্দিৰ আছে আৰু ওপৰত আৰু এটা আছে চ' তাতে যাম আৰু আপোনাক দেখাবলৈ ট্ৰাই কৰিম চ' ভিডিঅ'ত সেই গাইজ আপোনালোকে এই চিৰিবোৰ যে চাই আছে এই চিৰিবোৰ মানে বেছি দিন হোৱা নাই বনোৱা আগতে এই চিৰিবোৰ নাছিলে আগতে মানে পাহাৰৰ মানে শিলবোৰ আছিলে যে শিলৰ মাজে মাজে ৰাস্তাবোৰ আছিলে আমি মানে 50% পাহাৰ উঠি আহিলোঁ আৰু এতিয়া বহুত দূৰ মানে যাব বাকী আছে একদম ভাগা লাগিছে একদম আৰু এতিয়া ওপৰত যাই পোৱা নাই এতিয়াও চ' এই দাদা আছে দাদা ক'ৰ পৰা আহিছে আপুনি মই হেকৰাৰ পৰা হয় হেকৰাৰ পৰা আছে দাদা আহিছে মানে হেকৰাৰ পৰা চ' আগত যাওঁ আৰু দাদা হৰণ লগা নাই লাগিছে অলপ দে হওক আমি একদম ওপৰত আহি পালোঁ ভাই কেনে লাগিছে সেই চেম আমাৰ অৱস্থা চেছ এয়া ফাইনেলি আহি পালোঁ ইয়াতে পূজা দিম ইয়াতে চ' ভিডিঅ'টো একদম আগলৈকে চাই থাকক পূজা দিয়া হৈ গ'ল আৰু ইয়া মানে প্ৰসাদ দিছে আৰু প্ৰসাদখিনি খাই লওঁ ইয়াতে চাওক ক'ত বহি আছে মানুহ এইয়া তাতে ক'ত ওপৰত আৰু চাওক মই ক'ত বহি আছোঁ চবতকৈ ওপৰত মই বহি আছোঁ ইয়াতে তো আপোনালোকে পানী দিয়ে নেকি ইয়াতে হয় এই চাওক দাদাসকলে মানে বহুত সুন্দৰ প্ৰচেষ্টা কৰি আছে ইয়াতে যিসকল মানে মানুহে পাহাৰত আহে মানে এই দাদাসকলে মানে পানী দিয়ে ইয়াতে চ' চাব পাৰে দাদা আছে ইয়াতে এই দাদাজন আছে আৰু এইফালে এজন দাদা আছে কাৰণ মানে বহুত মানে কষ্ট কৰে তলৰ পৰা মানে পানী আনে পানী দাদাজন মানে লোকেল মানুহ হয় মানে ইয়াৰে হয় আৰু মানে দাদাসকলৰ মানে ৰাইজটোৱে মানে ইয়াতে মানে মন্দিৰটো চলাই মানে বহাগ মাহৰ 1 তাৰিখৰ পৰা ষ্টাৰ্ট হয় 7 দিনীয়া মেলা হয় না দাদা ইয়াতে 7 দিনীয়া মেলা হয় মানে 7 দিন ধৰি ইয়াতে কাৰ্যসূচী চলে আৰু ইয়াতে মানে বহুত দূৰ দূৰণিৰ পৰা মানে ভক্তসকল আহে আৰু ইয়াতে পূজা কৰা হয় আৰু প্ৰসাদো দিয়া হয় ইয়াতে চ' আপোনালোকে যদি আহিব খোজে তেতিয়াহ'লে আজিতো 1 তাৰিখ তেতিয়াহ'লে আপোনালোকে আহিব পাৰে ইয়াতে চ' দাদা এইখিনি তলত যাই আছোঁ আমি মই আৰু এয়া ভাস্কৰ ভাই আমি তলত যাই আছোঁ এতিয়া আৰু বহুত কেইজন আছে আপোনালোকে দেখা যায় মাধৱ ভাই এখন মানে ওপৰতে আছে ওপৰত পিছত আহিব আৰু এতিয়া আমি তলত যাই আছোঁ মানুহ মানে এতিয়া আহি আছে চাওক মানুহ চাওক এইবোৰ চাৰিওফালে মানুহ চাওক না মানুহবোৰ এইবোৰ মানে আহি আছে এতিয়া আৰু চবেই মানে পাহাৰত যাব পাহাৰত পূজা দিব আৰু এই পূজাত মানে ইয়াতে 7 দিনতো কাৰ্যসূচী হয় মানে বহাগৰ 1 তাৰিখৰ পৰা আৰম্ভ কৰি 7 তাৰিখলৈকে মানে এই মেলাটো চলি থাকে আৰু এই মেলাত বহুত দূৰ দূৰৰ পৰা মানুহ আহে আৰু তাৰ লগতে আৰু বিভিন্ন জনগোষ্ঠীৰ মানুহ ইয়াতে সমাগম হয়
সমকমহ দেখিবলৈ পোৱা যায়। তলত নামিলোঁ, ওপৰৰ পৰা পূজা দি আহিলোঁ এতিয়া তলত, আৰু এতিয়া এইফালে মেলা হৈ আছে, এতিয়া মই দেখাবলৈ চেষ্টা কৰিম মানে মেলাত কি কি আছে চব একদম সকলোকে চাই থাকিম। পইচা নাখালে মই এতিয়া বৰ্তমান আছোঁ মেলাৰ ভিতৰত, আৰু এইবোৰ চব দোকান এইবোৰ আছে, আৰু এতিয়া যাম আৰু আপোনাক দেখাবলৈ চেষ্টা কৰিম। চব ভিডিঅ'টো চাই থাকিব একদম। জিলাপি এইবোৰ জিলাপিৰ দোকান। এতিয়া বৰ্তমান আছোঁ মেলাৰ ভিতৰত, চাওক চাৰিওফালে মানুহ, আৰু এইফালে চাৰিওফালে দোকান। চ' এতিয়া মেলাৰ ভিতৰত যাম আৰু আপোনালোকে দেখাবলৈ চেষ্টা কৰিম, আৰু চাৰিওফালে চাউণ্ড একো শুনা নাযায়। চ' কিন্তু চাই থাকক আপোনালোকে। মেলা চেলা দেখা হৈ গ'ল, আৰু এতিয়া আমি ঘৰত যাম। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰাটো একদম নাপাহৰিব যদি ছাবস্ক্ৰাইবটো কৰা নাই। চ' লগ পাম আৰু এটা নতুন ভিডিঅ'লৈ আৰু এটা নতুন কণ্টেণ্ট লৈ। চ' টাটা বাই বাই, জয় অসম। These ladies know that I'm sinning, and this is just the beginning.